নমস্কাৰ গাইজ, আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টো বনাইছোঁ। আমাৰ ঘৰ তিয়ক বলমাত হয়। এয়া মোৰ মা মৌচুমী লাহন আৰু মোৰ নাম কাশ্মীৰ লাহন। এটা কথা ক'বলৈ আহিছোঁ মই আজি। মোৰ মায়ে ওচৰৰ LP স্কুল এখনতে ৰান্ধনি কৰে। 2010 চনৰ পৰা তেওঁ LP স্কুলখনৰ ৰান্ধনি হিচাপে কাম কৰি আহিছে। প্ৰথমতে দৰমহা দিছিলে 500, তাৰপাছত লাহে লাহে বাঢ়ি এতিয়া 1000। কিন্তু এজনী মানুহে 1000 ঘৰখন চলাব পাৰে জানো? কেতিয়াও নোৱাৰে। যদি ৰান্ধনিজনী দুদিনমান গা বেয়া থাকে, তেতিয়া স্কুললৈ যাব নোৱাৰে। তেতিয়া কিন্তু কিছুমান মানুহে বহুত কথা শুনাই যায় আৰু মানুহজনী কি হৈছে কি নাই হোৱা সেইটো এবাৰ সুধি নাচায়। আৰু এতিয়া মই দৰমহাটোৰ কথালৈ আহোঁ। 2010 চনৰ পৰা আজি 2023 চন হ'ল। ইমান দিনৰ পৰা খাটি এতিয়া 1000 হৈ আছে দৰমহা। আৰু মাজতে 1500 কৈছিলে, তাৰো 500 কাটি দিছে। এতিয়া গৈ আকৌ 1000 হৈ থাকিলে। 1000 ঘৰখন চলাব পাৰে জানো? কেতিয়াও নোৱাৰে। ৰান্ধনীয়ে অকল আমাৰ মাৰ কথা কোৱা নাই, মোৰ মাৰ লগতে প্ৰত্যেকগৰাকী ৰান্ধনীয়ে এইকেইদিন ইমান গৰম পৰি গ'ল, ইমান ৰ'দ দি গ'ল। গৰমত ভাত বনাই মেলি ল'ৰা ছোৱালীক খুৱাব লাগে। 1000 টকাত কোনে পাৰে? ঘৰত আৰামছে বহি থকা মহিলাবিলাকে 1200 টকাকৈ পাব, আৰু স্কুলত কষ্ট কৰি ভাত বনাই ল'ৰা ছোৱালীক খোৱা ৰান্ধনীবিলাকে 1000 টকা পাব। তেনেকুৱা কথা নেকি? আৰু লগতে ইমান ধৰ্ণা দিছে, ইমান এপ্লিকেশ্যন কৰিছে, কিন্তু খবৰ নাই। ইমান প্ৰতিবাদ আৰু ইমান এপ্লিকেশ্যন দিয়াৰ পাছতো কাৰো কাণসাৰ নাই। সেইবাবে মই আজি এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। মোক এতিয়া বহুতে ভাবিব এই মুখখন বৰ চা, কিন্তু তেনেকুৱা কথা নহয়। মই ইয়াত মুখ চলাবলৈ অহাও নাই। মোৰ মাৰ লগতে প্ৰতিগৰাকী ৰান্ধনীসকলৰ কষ্ট দেখিহে এই ভিডিঅ'টো বনাইছোঁ। এনেই মই মুখ চলাবলৈ অহা নাই ইয়াত। যদি মই কথাখিনি কোৱাত ভুল কৰিছোঁ, তেনেহ'লে মোক সকলোৱে মাফ কৰি দিব। আৰু কথাটো হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে আমি হিমন্ত মামাক হাতযোৰ কৰি কৈছোঁ, প্ৰত্যেকগৰাকী ৰান্ধনীসকলৰ বাবে মাননিটো অলপ বঢ়াই দিব লাগে। 1000 টকাত একো চলিব নোৱাৰে। আজিকালি 1000 টকা দাইলে আনিবনে, আলুৱে আনিবনে, কাপোৰ কানিয়ে ল'বনে, কি ল'ব? 1000 টকা আজিকালি একোৱেই নহয়। 2010 চনত মই সেইখন LP স্কুলতে আছিলোঁ। তেতিয়াৰ পৰা মায়ে তাতে ভাত বনাই আছে, কিন্তু আজিলৈকে মাত্ৰ 1000 দৰমহা দি আছে। গতিকে মামাৰ ওচৰত হাতযোৰ কৰি আমি কৈছোঁ, প্ৰত্যেকগৰাকী ৰান্ধনিৰ বাবে মাননিটো অলপ বঢ়াই দিয়ে যেন। ভিডিঅ'টো চাই ইয়াত কোনেও ভুল বুজিব নালাগে, আৰু মই অশুদ্ধ কথা কোৱা নাই বুলি মই ভাবিছোঁ। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, প্ৰত্যেকগৰাকী ৰান্ধনিয়ে যাতে এই ভিডিঅ'টো পায়। ধন্যবাদ।